বেক টু ইউটিউব চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ সকলোৰে ভাল আৰু ময়ো ভালৰে মাজতে আছোঁ তো গাইছ আমি আজি ফটো মাৰিবলৈ আহিছোঁ বহাগ বিহু বুলি মানে বিহু আগতীয়াকৈ ফটো মাৰিম আৰু আজি ৰেখাৰ ব্লগটো ময়ে ষ্টাৰ্ট কৰি দিছোঁ আৰু দেই তাৰ চাই চ' গাইজ ফাইনেলি ভালেই আমি ফটো মৰাম জেগালৈ চ' আপোনালোকে চাব পাৰে পাথৰবোৰ তুলি আমি ফটো মাৰিম চ' এতিয়া ভিতৰত সোমাই গৈ আছোঁ আপোনালোককো অকণমান দেখাম বুলি ভিডিঅ'টো বনাইছোঁ আৰু ভিডিঅ' চিনিপে চাই থাকিব এণ্ড আমি ফটো মাৰিম তৰালি মই আৰু লগৰ কেইজনীও মাৰিম আমি চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব চ' চাই থাকোঁ আৰু আমিও হৈ থাকোঁ চ' গাইজ যিহেতু পাথৰবিৰ ওচৰ চাপিছে এইটো কাৰণে প্ৰেক্টিছ চলি আছে বিহুৰ প্ৰেক্টিছ পাথৰবিৰ ধুইছে প্ৰেক্টিছ কৰা হৈছে চ' আপোনালোকে চাব পাৰে প্ৰেক্টিছ চলি আছে চ' চাই থাকোঁ আৰু চ' গাইজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ এনেহ'লে চাই থাকিব আমাৰ তলাইলাৰি বাইদেউ নাচি দিয়ক ইফালে প্ৰেক্টিছ চলি আছে পাথৰবিৰ কাৰণে চাব পাৰে আপোনালোকে চ' আমি ফাদৰবিৰ তুলিত মানে ফটো মাৰিব আহিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰে এণ্ডলৈ চাই থাকিব এণ্ড মোৰ চেনেলটো কোনে কোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড কৰি দিব চ' ভিডিঅ'টো চাই থাকক এণ্ডলৈ চ' আপোনালোকে জেগাটো চাব পাৰে চাওক গছেই গছ আৰু ইমান ধুনীয়া চাই থাকক আৰু এইটো চাওক ফাইনেলি আমাৰ কেমেৰামেন আহি পালে আমি এতিয়া ফটো মাৰিম চ' আপোনালোককো অকণমান দেখাম ফটো কৰাটো চ' আপোনালোকে এণ্ডলৈ চাই থাকিব ইমান ৰখি মানে কি কওঁ আমাৰ মেকআপে দেখিছোঁ নহয় কেনেকুৱা অৱস্থা হৈছে আমাৰ অথনিৰ পৰা এবাৰ ৰখি আছোঁ ফটো মাৰিবৰ কাৰণে চ' চাই থাকোঁ